Hello friend, welcome to my YouTube channel Assam Boy Ratul Boroloi. সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ৰিচেণ্টলি ভিডিঅ'টোত জনাইছিলোঁ যে আপোনালোকক ফ্লিপকাৰ্টত জব কৰি মাহত কিমান টকা উপাৰ্জন কৰিব পাৰি আপোনালোকক আজি জনাব বিচাৰিছোঁ। এৰ পৰা যেতলৈকে চাই থাকক। প্ৰথমে আমি অফিচত আহি কেনেকুৱা কাম কৰিব লাগে জনাইছোঁ। এইবিলাক দেখিছে আপোনালোকে। এইটো চিৰঞ্জিত হয়, ডেলিভাৰী বয়। হাই, ৰাতুল বৰৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেছি বেছি লাইক পাৰিব, 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কৰি দিব। থেংক ইউ। প্ৰথমে আমি পাৰ্চেলবিলাক শ্বুটিং কৰি ল'ব লাগে নিজৰ এৰিয়াত। কোনে কোনটো এৰিয়াত যাব লাগে সেইটো নিজৰ এৰিয়ালৈ নিজৰ পাৰ্চেলবিলাক শ্বুটিং কৰি ল'ব লাগে। তাৰপিছত শ্বুটিং কৰি লৈ ৰাঞ্চিত মাৰি আমি ওলাই যাব লাগে। এইটো আমাৰ সঞ্জীৱ ছাৰ। হাই, ফ্লিপকাৰ্টৰ জবৰ এক্সপিৰিয়েঞ্চ অলপ শ্বেয়াৰ কৰা। এক্সপিৰিয়েঞ্চ কি বুলি ক'বা, ফ্লিপকাৰ্টত জইন কৰা চবে ছাকচেছফুল হোৱা। যেনেকৈ ৰাতুল আমাৰ বড়োৱে ছাকচেছ হৈছে, তেনেকৈ সকলোৱে জব কৰি ছাকচেছ হ'ব পাৰিবা। নিজৰ পাৰ্ট টাইম জব আছে, তোমাৰ পাৰ্ট টাইম জবো কৰিব পাৰিবা। বিক্ৰম দা, এইটোৱে ক'ব লগা মোৰ। থেংক ইউ বিক্ৰম দা। ইফালে আমাৰ মতিনুৰ ভাই আছে। মতিনুৰ অলপ শ্বেয়াৰ কৰা। কিমান দিন হ'ল? 1.5 বছৰে হ'ল। 1.5 বছৰে হ'ল। তাৰপিছত এক্সপিৰিয়েঞ্চ নকৰি ভাই, কেনেকুৱা? বৰবাদে হৈছোঁ মই। মই বৰবাদে হৈছোঁ ফ্লিপকাৰ্টত জব কৰি। বৰবাদে হৈছোঁ। ইমান লোড ল'ব পাৰি নেকি? হয় নেকি? নাই না। ঠিক আছে। আপোনালোকক জনাইছিলোঁ যে মান্থলি উপাৰ্জন কিমান কৰিব পাৰি। কমচে কম এনে থুলমূলকৈ জনাই দিওঁ মই 18ৰ পৰা 24লৈকে পাব পাৰি আৰু। বেছি হ'ল নেকি? কষ্ট কৰিলে পাব, কষ্ট কৰিব লাগিব, লোড ল'ব লাগিব, অঁ হয়। তেতিয়াহ'লে পাবা, বেছিও পাবা। লোড লোৱাৰ লগত কথা। চাই থাকক। আমাৰ ফ্লিপকাৰ্টত লাষ্ট টাইম এতিয়া আমি চাহ খাই আছো সকলোৱে মিলি। লাষ্টৰ টাইম মৰ্ণিং খাই কিনে অলপ পিছত আমি ওলাই যাম। এইটো আমাৰ বছ হয়। ইউটিউব ভিডিঅ' চাই। ফ্ৰেণ্ড, আপোনালোকে কোনোবা কৰিব বিচাৰে যদি কৰিব পাৰিব। ল'ৰা বা ছোৱালী কোনো কথা নাই। যদি ছোৱালীও কৰিব বিচাৰে এই জবটো কৰিব পাৰিব। আপোনালোকে হয়তো জানিব বিচাৰিব এই জবটো কৰিবলৈ কি কি ডকুমেণ্ট লাগে বা কোৱালিফিকেশ্যন কি লাগে। জনাই দিছোঁ বাৰু। এই জবটো কৰিবলৈ হ'লে এখন বাইক নাইবা স্কুটি লাগিব। কোৱালিফিকেশ্যন HSLC পাছ, লগতে ডকুমেণ্টছ লাইচেঞ্চ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে বেংক একাউণ্ট লাগিব। অ'কে, ইচ্ছুক ফ্ৰেণ্ডসকলে কৰিব বিচাৰিলে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।